মই কিয় ইউটিউব চেনেলটো খোলাৰ সিদ্ধান্ত ল'লোঁ সেই বিষয়ে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম। যিহেতু আজি মোৰ প্ৰথম ভিডিঅ' হয় ইউটিউবত, গতিকে আপোনালোকে জানিব লাগিব ন মোৰ উদ্দেশ্যটো কি, ভিডিঅ' বনোৱাৰ মোৰ উদ্দেশ্যটো কি। সেই বিষয়ে আজি চমুকৈ আলোচনা কৰিম। হয়তো দীঘলীয়াও হ'ব পাৰে ভিডিঅ'টো। যে এই বিষয়ে ইউটিউবৰ বিষয়ে মোৰ মাইণ্ডত দুমাহমান আগৰে পৰাই আহিছিল যে মই ইউটিউবত ভিডিঅ' এটা বনাওঁ বুলি। কাৰণ মোৰ জীৱনত বুলি ক'লে ভুল হ'ব, মোৰ এডুকেশ্যন লাইফৰ ক্ষেত্ৰত মোৰ সেই সমস্যাটোৱে বহুতখিনিয়ে অসুবিধা দি আছে মোক, বহুতো অসুবিধা দি আছে। মই এতিয়া বৰ্তমান কলেজত আছোঁ, কলেজত পঢ়ি আছোঁ। স্কুল টু কলেজ লাইফ মোক সেই সমস্যাটোৱে যথেষ্টখিনিয়ে অসুবিধাৰ সৃষ্টি কৰি আছে, যি কাৰণে মই আজি মই আগবাঢ়ি যাব পৰা নাই। সেই সমস্যাটো হ'ল কি, কমিউনিকেশ্যন স্কিল হয়। আজিকালি পঢ়া শুনাৰ উপৰিও নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্টটো বহুতখিনিয়ে জৰুৰী। এডুকেশ্যনৰ সমানে সমানে আমাৰ পাৰ্চনেলিটি ডেভেলপৰ ওপৰতো বহুতখিনিয়ে গুৰুত্ব দিয়ে। সেই মোৰ কমিউনিকেশ্যন স্কিলটো আচলতে ইমানখিনি ভাল নহয়, যাৰ কাৰণে মই অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ। সেয়েহে মই ভাবিলোঁ কি, মই যিহেতু মানুহৰ আগত কথা ক'বলৈ সাহস নহয়, ভয় কৰোঁ, কিবা এটা ক'বলৈ খোজোঁ কিন্তু কথাটো কি ওলাই নাহে, মনৰ ভাৱখিনি প্ৰকাশ কৰিব নোৱাৰোঁ। বেলেগ ব্যক্তিৰ ওচৰত সাহস নহয়, ভয় লাগে। যেনে মোৰ শিক্ষকৰ লগতে মই ভালকৈ আজিলৈকে কথা কৈ পোৱা নাই। সাহস নহয় আৰু, ভয় লাগে কিবা ক'ব বুলি, সাহস নহয়। কিবা মই এনেকৈ কথাখিনি ক'লোঁ, ভাল হৈছে নে হোৱা নাই, মই বা বুজাই দিবা পাৰিছোঁ নে পাৰা নাই, সেই সকলোবিলাক প্ৰশ্ন আহি যায়। যাৰ কাৰণে মোৰ এডুকেশ্যনৰ ক্ষেত্ৰত বহুতখিনিয়ে অসুবিধাৰ সৃষ্টি হৈছে। কমিউনিকেশ্যনটো ক'লোৱে, মই আগতেও কৈছোঁ কমিউনিকেশ্যন স্কিলটো বহুতখিনিয়ে জৰুৰী। সেয়েহে মই বাছি লৈছোঁ যে মই যিহেতু বহুত ভয় কৰোঁ, সাহস নহয়, ডাঙৰ মানুহৰ ওচৰততো সাহস নহয়েই। নিজৰ মা দেউতা বা নিজৰ যি মোৰ সম্পৰ্কীয় মানুহৰ লগতে হওক, মই কোনো আলোচনা বিলোচনা কৰিব নোৱাৰোঁ। কাৰণ ক'লোৱে, মই চব ক্ষেত্ৰতে ভয়, সাহস, লাজ, এই তিনিটা বস্তু মোৰ জীৱনত একেবাৰে প্ৰভাৱ পেলাই আছে। যাৰ কাৰণে মই আজি কোনো এটা কামতে, কোনো দিশতে মই আগবাঢ়ি যাব পৰা নাই। তাৰ কাৰণে মই মানুহৰ পৰা বহুতখিনি কথাও শুনিছোঁ যে ইমানখিনি পঢ়া শুনা কৰা তথাপিও এই কথা কোৱাত ইমান ইমান বেয়া, ভালকৈ বুজাই পৰাই ক'ব নাজানে। বেলেগে যিদৰে কথাখিনি ধুনীয়াকৈ স্পষ্ট ৰূপত বুজাই দিব পাৰে, মই তেনেকৈ নোৱাৰোঁ। সেয়েহে মই ইউটিউবটো খোলাৰ সিদ্ধান্ত ল'লোঁ। মই যদিও মানুহৰ আগত কথা ক'ব নোৱাৰোঁ ঠিকেই আছে, কিন্তু আমাৰ ইউটিউবটো এটা ডাঙৰ প্লেটফৰ্ম। আমি সকলোৱে জানো। ইউটিউবটোনো মই কিয় বাছি নলওঁ, যিহেতু এই ইউটিউবটোৰ জৰিয়তে মানুহখিনিয়ে বহুতখিনিয়ে লাভান্বিত হৈ আহিছে আজিকালিৰ যুগত। সেয়েহে মই ইউটিউবটো বাছি ল'লোঁ। সেয়াই মূল কাৰণ। আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে মই এই কমিউনিকেশ্যন স্কিলটোত
মানে ডেভেলপ হওঁ, ভালকৈ কথা ক'বলৈ জানো, সাহস হয়, চব ক্ষেত্ৰতে যাতে আগবাঢ়ি যাব পাৰোঁ, সেয়াই আচলতে মানুহৰ সমস্যাটো বহুতে থাকে ন, চবৰে সমস্যা বেলেগ বেলেগ। মোৰো সমস্যাটো এয়াই, কিছুমান ঘৰুৱা সমস্যাও আছে, সেইটো বাৰু নকওঁ, সেইটো সকলোৰে ক্ষেত্ৰতে হয়, মোৰ ক্ষেত্ৰতো অলপ কিছুমান বেলেগ মানে সমস্যা আছে। কিন্তু এডুকেশ্যনটোতো আমাৰ দৈনন্দিন জীৱনত বহুতখিনিয়ে প্ৰভাৱ পেলায়। আমি যিমানেই পঢ়া শুনা নকৰোঁ কিয়, যদি আমাৰ ভিতৰুৱা স্কিলটো ডেভেলপ নহয়, তেতিয়া আমাৰ পঢ়াৰ অৰ্থই নাথাকিব। এতিয়াৰ দিনত কৈছোঁ, আগৰ কথাটো বহুতখিনিয়ে বেলেগ, এতিয়াৰ যুগ আৰু আগৰ যুগটো বহুতখিনিয়ে বেলেগ। কাৰণ আজিৰ পৰা আৰু 5 বছৰ পিছত আৰু কি হয় মানে কি পৰিৱৰ্তন হয় আমি কোনেও নাজানো। কাৰণ এতিয়া 2026 হ'ল, এই 26 চনতে আমাৰ কিমানখিনি মানে পৰিৱৰ্তন হ'ল, AI আহিল, মানে চব ক্ষেত্ৰতে ডিজিটেল লাইফতে হওক বা বেলেগ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আগবঢ়া। গতিকে মই ভাবিছোঁ কি, মই এই ইউটিউবৰ জৰিয়তে মই মোৰ স্কিলটো ডেভেলপ কৰিব বিচাৰোঁ, যাতে পিছলৈ মোক বহুতখিনিয়ে মানে সহায় কৰে, বহুতখিনি ক্ষেত্ৰত এই স্কিলটোৱে যাতে মানে ভাল আৰু প্ৰভাৱ পেলায়, সেইটোৱে বিচাৰোঁ। প্লিজ মোক শ্বেয়াৰ কৰিব। মানে চৰি, মই ভালকৈ কথাখিনি ক'বলৈ পৰা নাই। আপোনালোকে হয়তো নিজেই অনুভৱ কৰিব পাৰিছে যে মই কথা কোৱাত কিমানখিনি দুৰ্বলতা আছে, মানে কিছুমান খোকোজা লাগিছে কথাখিনিত মোৰ, আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। এই ভিডিঅ'টো মই এডিট নকৰোঁ, মানে কাট নকৰোঁ, মই খোকোজা লগা কথাখিনিত বা কিছুমান কথা মোৰ খেলি মেলি হৈ আছে, সেই বস্তুবিলাক মই কাট নকৰোঁ, কাৰণ মই ৰিয়েল দেখুৱাইছোঁ ন, মোৰ কি সমস্যাত ভুগি আছোঁ। মানে এডুকেশ্যনৰ ক্ষেত্ৰত কমিউনিকেশ্যনৰ স্কিলৰ ওপৰত মই কিমানখিনিয়ে মানে অসুবিধা পাই আহিছোঁ, সেই বস্তুখিনিয়ে মই আপোনালোকৰ আগত দেখুৱাই আছোঁ অন ৰিয়েল। সেইকাৰণে প্লিজ মোক ছাপোৰ্ট কৰিব। আৰু মই জানো মই কথাখিনি কোৱাত বেছি ভাল হোৱা নাই, মই কথা কোৱাৰ ইমান অভ্যাস নাই, মানে ইমান খোলা মনেৰে আৰু ইমান অলপ মানে বহুত ডাঙৰ ডাঙৰ কথাই হয়তো কৈছোঁ, নাজানো, ইমানখিনি কথা কোৱাৰ মোৰ অভ্যাস নাই, তথাপিও চেষ্টা কৰিছোঁ। নতুন এটা অভিজ্ঞতা লাভ কৰিবলৈ গৈ আছোঁ ইউটিউবটোৰ জৰিয়তে। আপোনালোকে প্লিজ মোক সহায় কৰিব। আৰু যদিও আৰু এটা কথা কওঁ, এই ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, কাৰণ মোৰ জীৱনৰ বহুতখিনি কথাই ইয়াত জড়িত হৈ এই ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, কাৰণ মই পূৰা ৰিয়েল দেখুৱাই আছোঁ ন, মই মানে কি সমস্যাত আছোঁ বৰ্তমান। মই কথা ক'ব নোৱাৰোঁ, ইমান কমিউনিকেশ্যন স্কিলৰ ক্ষেত্ৰত মই কিমানখিনি অসুবিধা পাই আহিছোঁ। হয়তো আপোনাৰ ল'ৰা ছোৱালীও মোৰ দৰে সমস্যাত ভুগি আছে। গতিকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোককো মানে আপোনালোকৰ ল'ৰা ছোৱালীকো দেখুৱাব পাৰে বা এনেকৈ সাহস দিব পাৰে মোৰ দৰে। মই আপোনালোকক জ্ঞান দিব পৰা হোৱা নাই যে মই মোৰ কথা ক'লে আপোনালোকে শুনিব, কিন্তু জাষ্ট কথাটো কৈছোঁ আৰু মোৰ মনত যি আহিছে সেই কথাখিনিয়ে কৈছোঁ। যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে, মানে
স্কিলৰ ক্ষেত্ৰত, কমিউনিকেশ্যন স্কিলৰ ক্ষেত্ৰত প্লিজ তেওঁলোককো দেখুৱাব। সেয়াই মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব প্লিজ। কাৰণ প্ৰথম ভিডিঅ' বনাই আছোঁ ন, মই জানিব লাগিব ন মই কিমানখিনি মানে আপোনালোকৰ আগত প্ৰকাশ কৰিব পাৰিছোঁ। উদ্দেশ্যটো মোৰ সাৰ্থক হৈছে নে হোৱা নাই, প্লিজ মোক সেইকাৰণে কমেণ্ট কৰিব। এটা নিগেটিভ কমেণ্ট নকৰিব, কাৰণ নিগেটিভ বস্তুৱে মানুহক বহুতখিনিয়ে ডিপ্ৰেশ্যনত পেলাব পাৰে। সেয়াই, আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ আৰু মই চেষ্টা কৰিম মোৰ ডেইলি ভ্লগ দিওঁ নে নিদিওঁ মই এতিয়ালৈকে ক'ব নোৱাৰোঁ, কাৰণ মই কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে মই ভিডিঅ'টো বনোৱা নাই। মই কিছুমান ইউনিক হয় নে নহয় সেইটোও নাজানো। মই মাত্ৰ জাষ্ট নিজৰ মনৰ কথা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হয়তো ডেইলি লাইফো যাব পাৰে, সেইটো নাজানো, কাৰণ মই ৰেগুলাৰ ব্লগ বনাবই লাগিব। যিহেতু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ডেইলি ব্লগ বনাম। এটা উদ্দেশ্য মনত বান্ধিছোঁ যে মই এই স্কিলৰ ক্ষেত্ৰত মানে কমিউনিকেশ্যন স্কিলটো যাতে মোৰ আগলৈ ডেভেলপ হয়, কিমানখিনিলৈ ডেভেলপ হয় সেই বিষয়ে মই সদায় ভিডিঅ' আপলোড দি থাকিম। আপোনালোকে চাই থাকিব প্লিজ। লাহে লাহে কিছু ইয়াতকৈও বেছি ভাল ভিডিঅ' পাব বুলি মই আশা কৰিলোঁ। প্লিজ চেনেলটো মোক ছাবস্ক্ৰাইব কৰিব।